এয়া আমি গৈ আছোঁ চব্জি বিচাৰিবলৈ। এতিয়া বলক যাওঁ চব্জি বিচাৰি। পাহাৰলৈকে যাওঁ বুলি ভাবিছোঁ আৰু কি হয় চাই লওঁ। লগত আছে এয়া তামাম ভাগৰ লাগিছে। আছোঁ অ' বাইদেউ কোনফালে দা কি যে কৰোঁ। বেছি দূৰ নাই, বেছি দূৰ নহয় মানে দেখিছোঁ আৰু বৰাইখানছো মানে বনৰীয়া এটা বিচাৰি আহি আছোঁ আমি একচুৱেলি। তাৰ কলিবিলাক খাই ভাল লাগে আৰু যিবিলাক গজালিবিলাক নতুনকৈ অহা গজালিবিলাক সেইবিলাক খাই ভাল লাগে। তাৰপিছত তৰা গছ আছে, তৰা গছৰ গজালিবিলাকো খাই ভাল লাগে। আৰু যদি পাওঁ ঢেকীয়া হওক, কচু হওক বা অন্যান্য আমাৰ কাৰিবিলাকে কয় আৰু ফিলাংডুং, তাৰপিছত হান ৰিচাং, যদি আঞ্জক পাওঁ তেতিয়াহ'লে সেইটোও লৈ আহিম। পোৱাহে কথা আৰু গৈ চাওঁ, গৈ চালে গম পোৱা যাব আছেনে নাইনে একচুৱেলি। যদি আছে তেতিয়াহ'লেতো আনিমেই আৰু বঢ়িয়া। বৌ সমান জেগাত পাইছোঁ, অকণমান ওপৰত পাহাৰৰ ওপৰত একেবাৰে। ইয়াতে দেখিছেই জংঘল কেনেকুৱা আছে। চ' বাঘৰো অকণমান ভয় থাকে, হাতীও ওলায় কেতিয়াবা কেতিয়াবা, আৰু সাপ চাপটো দেখা পোৱা যায়েই, বান্দৰ থাকেই। গতিকে সেইবিলাক আৰু সদায় দেখি থকা বস্তু, গতিকে ইমান ভয়ো নাই তেনেকৈ। গৈ চাইছোঁ যদি কি হয় আৰু। বাঘ যেনিবা ৰাতি দিনতে নোলায়, মাতটো শুনিলেও মানে জানুৱাৰটো দেখা পোৱা নাযায় একচুৱেলি। চাওঁ বহুত থিয় গৰা, ৰাস্তাটো আগতকৈ বহুত বেলেগ হৈ গ'ল। আগতে আহিছিলোঁ, বহুত দিনৰ মূৰত আহিছোঁ আজি, সেইকাৰণে বহুত ভাগৰ লাগিছে। কি ৰাস্তা ভাই। কোন মোৰ পিছত কোনোবা হেৰালে, ঐ পিছত কোনোবা হেৰালে ইয়াৰ ভিডিঅ'টো চাই পেলাই উলিয়াব লাগিব। ক'ত থাকি গ'ল বোলে। প্ৰায় বাহনী আহি পাইছোঁ। ইয়াতে কাৰিবিলাকে বেলেগ বেলেগ নাম দি থৈ দিয়া থাকে জেগাবিলাকৰ, পাহাৰৰ ওপৰতো। চাওঁচোন পাছফালে চাওক, কোনো অহা নাই, মানে আমি আগত আছোঁ। একচুৱেলি আগত অহাটোৱে বেছি ভাল, কাৰণ বাকীজাক যদি পাই যায় ন, আমি ভাগত নাপাম আৰু। চ' সেইকাৰণে অলপ আগত আহিছোঁ।
এইটো কি চব্জি? হা ইংকু অঁ দিছ ইজ ইংকু নাজানো দেই কি চব্জি আৰু ইংকু বুলি ক'লে সেইটোৱে চাগে আৰু ইংকুটো বাদ দে বাকীখিনি চাব বিচাৰোঁ বৌ ঐ কোনফালে অঁ এফালে সোমাই লওঁ বোলে ইয়াত কি পাম বাৰু ঘামি গৈছোঁ দেখিছে জংঘল চংঘল কাটিবৰ কাৰণে কটাৰী এখন লৈ আহিছোঁ তললৈ নামিবলগীয়া হৈছে ইয়াতে বাঁহৰ পাত বহুত পৰি আছে গতিকে চুচুৰিৰ পৰা ভয় একচুৱেলি মইতো এখন হাতেৰে এতিয়া অলপ প্ৰব্লেমেই হৈছে তথাপিও বাৰু হে आता है जो दोला तो कपड़े का ढिम लौंग दमांग दा पुनत के अवे बको ইয়াতে আহিলো কিন্তু নাপালো একো আকৌ বেলেগ ফালে যাব লাগিব দাদা দাদা আকৌ নামিব লাগিব এইখিনি নামাতে ডাঙৰ কথা চাওঁ নামি পেলাই কিমান পাওঁ ইফালে আগতেও আহিছিলোঁ বাৰু বহুত সৰুতে আহিছিলোঁ একচুৱেলি ডাঙৰ হোৱাৰ পিছত অহাই নাই বেছি মনত নাই তথাপিও আকৌ এবাৰ আহি পাইছোঁ চাইছোঁ দেখিছে একচুৱেলি ইয়াতে খাব পাৰে নে নোৱাৰে ক'ব নোৱাৰোঁ আমাৰ মায়ে একচুৱেলি এইবিলাক বিষয়ে ভালকৈ জানে আৰু কাঠফুলা কোনবিলাক খাব পাৰে এইটো এডিবল হয় নে নহয় একচুৱেলি এইটো লগাটো এইটো ষ্ট্ৰ মাছৰুম নিচিনাই লাগিছে অলপ ষ্টাৰ মাছৰুমৰ নিচিনাও লাগিছে তথাপিও চাওঁ খাই লৈ গৈছোঁ ঘৰত গৈ ফুৰিব এইবিলাক হৈছে পাহাৰীয়া কচু
Apa sih dam? Wong tara thek lok lo ini. এইফালে ধুনীয়া গাঁও এখন আছে ৰংতাৰা মানে হায়াংফল সো এই গাঁওখন পালোহি পাহাৰখন পাৰ হৈ আহিলোঁ একচুৱেলি পাহাৰখন বেছি ডাঙৰ নহয় বাৰু এইখন দেখিছে আৰু এখন ডাঙৰ পাহাৰ আছে এইফালে বহুত ডাঙৰ পাহাৰ এখন ফুল ফুলিছে কিন্তু দেই বহুত আছে আৰু খুলিছে সেইটো কাৰণে ভাতকেৰেলা চুটকেৰেলা লৈ দিছে লাগিছ পাচলি বিচাৰিছোঁ দেই লকডাউন নহয় এতিয়া পাচলি আৰু পাবলৈ নাই ন তাকে লকডাউন চলি থকাৰ কাৰণে প্ৰব্লেম হৈছে বুজিছ চব্জি এতিয়া আৰু চব্জি আৰু কোনে কিনিবলৈ এইফালে ঘূৰি ফুৰিব তো পাহাৰৰ ওচৰতে আছে যেতিয়া পাহাৰতে আৰু চব্জিটো ব্যৱস্থা কৰিব লাগিব তই কিবা পাইছনে ঢেকীয়া অ'কে ঢেকীয়া 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 এই ঢেকীয়া পাহাৰীয়া ঢেকীয়া এনেকুৱা জেগাতে ঢেকীয়া বিচাৰিবলগীয়া হয় আৰু ভোলা নিচিনা জেগাত ন হে এইটো আৰলকা হেন্দ্ৰু বোলে দেখিছে পাতটো ইয়াতে জোঙা জোঙা হয় বহুত ক্ষীণ পাত এইটো দীঘলীয়া টাইপৰ পাতটো কালাৰটো বগা হয় আৰলক হেন্দ্ৰু মানে কচু পাত হয় কচু পাত এইটো আৰলক হেন্দ্ৰু বুলি কয় ইয়াতে কাৰ্বি ভাষাত আৰলক হেন্দ্ৰু বুলি কোৱা হয় চাওক কচু চেঙি হৈ গ'ল এতিয়া ভৰাব লাগিব ইয়াত কচুখিনি কচু নিবি জানো আৰু কচু বহুত হৈ গ'ল তৰা এইখিনিয়ে তৰা গছ তৰা গাজলি হয় বঢ়িয়া বহুত ডাঙৰ ন এইটো তৰা খাব লাগে আৰু কি বেয়া কৰিব
কোমলকেইটা গুচি গ'ল চব কি বনৰীয়া আদা ন বনৰীয়া আদা গছ ঢেকীয়া পাইছোঁ ঢেকীয়া ঢেকীয়া বঢ়িয়া বঢ়িয়া ঢেকীয়া এইবিলাক একচুৱেলি বি ঢেকীয়া হয় বি ঢেকীয়াবিলাক খোৱা নাযায় তোনো বি ঢেকীয়াৰ মাজতে আছে আমাৰ খোৱা ঢেকীয়াবিলাক এইটো আৰু এইটো ঢেকীয়া একদম গাৰ্ডেন আৰু ন এইটো দেখিছে ছিগিলোঁ কেইটামান ঢেকীয়া পাইছোঁ এমুঠি হৈ গৈছে আৰু ভৰাই দিওঁ এইখিনি ভৰাই লওঁ আৰু আকৌ ছিগিম ঠিকে আছে না চাওক বি ঢেকীয়া আৰু ইয়াৰ মাজত পাৰ্থক্য এইটো একচুৱেলি দেখাত তেলেতীয়া যেন লাগে আৰু এইটো বি ঢেকীয়া হয় বি ঢেকীয়াটো একচুৱেলি অলপ মানে বগা বগা হৈ থাকে মানে নোম থকা নিচিনা তে ইয়াত এনেকুৱা ইমান নোম নাথাকে চাওক এইটো এটা কোমলীয়া এইটো ইয়াৰে ইমান নোম নাই কিন্তু এই বি ঢেকীয়াটো নোম আছে বগা বগা চাওক এইটো বি ঢেকীয়াৰ কলি আৰু এয়া চাওক যিটো আমি খোৱা ঢেকীয়াটো তাৰ কলি হয় তো এইটোৱে ডিফাৰেঞ্চ কিনাৰতে থৈ দিয়ক বোকা বহুত আছে বহুত দলনিও আছে মই বুধনকো ফোন কৰিছিলোঁ ব'ল বোলো তাৰপিছত আৰু কোনো নাহে আৰু এই বাদ দে মই অকলে যাওঁ বোলো ন মামী মামী কি হ'ল কাইট চাইট সোমালে নেকি বিৰাট দ আছে ইয়াত কিছুমান বোকা বোকা বহুত দলৈকে আছে গছ গছকে সোমাই যায় ঢেকীয়া আছে এতিয়া এই কলিকেইটা ছিঙিলে নহয় আকৌ ভয় খুৱাব বল 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 ক'ব অংকে ফেৰে দে তামাং তামোল নাখাওঁ বেলেগ ফালে যাব লাগে আৰু ইয়াত হৈ গ'ল বঢ়িয়া পাই যাম ন Kadang ada keji pu. Itu ৰুব পাৰিব ন পানী খাবি সব ৰুলে খাম কি তেতিয়াহ'লে লৈ যাবি আমি কি পাইছে
বৰাই খানছো কচু খাইছোঁ আজি ৰাতিপুৱা খাই আহিছোঁ সেইটোৱে সেইকাৰণে পাহাৰলৈ গুচি আহিছোঁ আৰু খাই ভাল লগাৰ কাৰণে জানমণি মই আনিম ভাবিছিলোঁ তাৰপিছতে কোনে এডাল মোবাইলটো লৈ ঘূৰি ফুৰিব বুঢ়াটো চিঞৰি আছে আমি গৈ নোপোৱাকৈ পাত থাকাকেইটাহে খাই ভাল লাগে Wedam dari lu, arlenga belok paksa. Wedam itu wedam mau dak dung kayak Henry dulu. Soal kalau pusun lo bo, lepar lok tek long bo. Dung kayak orang wik lang. angka mangja Langsung mau pen pun nasi kedam bo. hapu dapu abe halasan Kalau orang kan tu. এইটো বৰাই খানছো হয় বনৰীয়া আদাটো দেখিছে ইয়াতে আদা এইবিলাক আদা আছে শিপাই চিপাই ঘূলি আনিছোঁ আৰু বা পুৰা বৰাই খানছো তুলিছে দেই ৰাম কৃষ্ণ তুলিব লাগিব তুই ইমান কষ্ট কৰি আহিছে বাপৰে চলি থকা নাই জানো লকডাউনৰ কাৰণে আমি বনৰীয়া পাচলি বিচাৰিবলৈ আহিছোঁ পাহাৰত অঁ কচু ঢেকীয়াকে খাই জীয়াই আছোঁ কোনো ৰকম কি কৰিম আৰু চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই পাহাৰত বিচাৰি আছোঁ বনৰীয়া পাচলি নাই ন পোৱাবিলাকে দৰমহা লৈ লৈ খাই আছে অঁ নকৰাবিলাকে কাঠ আলু খান্দা গাত ন Nakon ni bo napalu no. Ikat kan? এইটো ভেদাইলতা ন ৰিকাং মেন্থু হা Bunda paisone nai. গোন্ধ আছেতো Hibo itu. Itu নহয়. Parar pisotহে থাকে ন অলপ পিছত গুন্ধাই থাকে বেদলি লতা এইটো পিঠা বনাই খাই ভাল লাগে বোলে আজিলৈ হৈ গ'ল আৰু ইমানখিনিয়ে এতিয়া ঘৰলৈ ৰাওনা হওঁ এইখিনি তৰা আৰু সেই মোনাত আছে বাকী চব্জিখিনি দেখুৱাই আছোঁ বাৰু ভাগৰ লাগিছে ভোকো লাগিছে কি কৰিম
এতিয়া আমি পালোঁ ক'লা কচু, তাৰপিছতে তাৰাটো আছিলেনে? তাৰা পালিনে? তাৰা কেইটামান পাইছোঁ, তাৰা গজালি। আৰু এইটো কি বুলি কয়, বনৰীয়া আদাৰ গজালিটো, মানে বৰেঘাঞ্চু গজালি। চ' ব'লক লাহি আছোঁ নামে নামি লাহে লাহে। বহুত ৰ'দ পৰিছে আজি, বহুত গৰম পৰিছে। চ' ঠিক আছে, বাই বাই। পাহাৰত আহি পেলাই পাহাৰীয়া মানুহবিলাকে যিকোনো ধৰণৰ কষ্ট কৰি পেলাই, বহুত দিনটো মানে খাটি পেলাই ইয়াতে কষ্ট কৰি পাহাৰ বগাই দিনটোৰ হাজিৰাটো নষ্ট কৰি পেলাই ইয়াতে আহি পেলাই পাচলি বিচাৰি পেলাই বিক্ৰী কৰিবলৈ বজাৰলৈ লৈ যায়। কিন্তু আমি তাতে কি হওঁ, নিজে নোৰোৱা যদিও মানে কষ্ট হয়তো ন, নিজে নোৰোৱা বুলি পেলাই আমি কি হওঁ, দৰদাম কৰিবলৈ বিচাৰোঁ যে 10 টকা এটা দিবলৈকো টান পাওঁ ন। কিন্তু আচলতে তেনেকৈ কৰিব নালাগে। আচলতে লোকেল শাক বা মানে স্থানীয় শাক বুলি পেলাই আমি ইয়াতে দৰদাম কৰিব নালাগে। সহজতে পোৱা বস্তু নহয় এইটো এজন মানুহে কি হয়, দিনটো খৰচ কৰি পেলাই ইয়াতে আহি পেলাই বহুত কষ্ট কৰি কঁপালৰ ঘাম মাটিত পেলাই পেলাই এইখিনি শাক বুটলি লৈ যায়। আমি 10 টকাৰ ঠাইত পাৰিলে 20 টকা এটা বেছিকৈ দিবহে লাগে। লক্ষ্য ৰাখিব বজাৰলৈ গ'লে।